সকলোকে স্বাগতম জনালো মোৰ নতুন এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো বেছি দীঘল নহ'ব কাৰণ আজি মোৰ ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ ব্লগছ দেখা নাপাব, কিন্তু হ'লেও মই আপোনালোকক নিৰাশ নকৰোঁ বাৰু। ভিডিঅ'টো শেষলৈ আপোনালোকৰ কাৰণে কিবা এটা ৰাখিছোঁ। এতিয়া কথাটো এনেকুৱা ধৰণৰ, মই ভাবিছোঁ মোৰ এইটো যিটো ইউটিউব চেনেল আছে তলত দেখা পাইছে চাগে প্ৰিতম গগৈ, এই চেনেলটোৰ নামটো মই সলনি কৰি প্ৰিতম ভ্লগছ কৰি দিম বুলি ভাবিছোঁ। আৰু মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক ধুনীয়া ধুনীয়া ঠাই লগতে বিভিন্ন ধৰণৰ খাদ্য আৰু মোৰ নিজৰ যিখিনি এক্সপিৰিয়েঞ্চ এইখিনি সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তাৰ লগতে ভাবিছোঁ কিছুমান জানিবলগীয়া শিকিবলগীয়া কথা আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম মোৰ প্ৰত্যেকটো ভিডিঅ'তে, যাতে তাৰ পৰা আপোনালোকে কিবা এটা উপকৃত হয় আৰু ময়ো কিবা এটা শিকিব পাৰোঁ। এতিয়া সময় প্ৰায় 8টা বাজিছে আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মই তেতিয়া নতুন নতুন ভিডিঅ' দি যাবলৈ অনুপ্ৰেৰণা পাওঁ অলপ। এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ। শেষত আপোনালোকৰ কাৰণে, কেৱল আপোনালোকৰ কাৰণে কিছুমান ধুনীয়া ধুনীয়া চিনেমেটিক শ্বৰ্ট মই ল'বলৈ চেষ্টা কৰিছিলোঁ। চাওকচোন কেনেকুৱা হৈছে।